তোমাৰ আজি স্কুললৈ অহা কিয় দেৰি হ'ল? ছাৰ মা দেউতাই কাজিয়া লাগি আছিল। তোমাৰ দেৰি হোৱা কাৰণ কি? ছাৰ মোৰ স্কুলৰ এপাত জোতা মায়ে হাতত লৈ আছিল আৰু এপাত দেউতাই লৈ কাজিয়া কৰি আছিল। যেতিয়া মেঘে আকাশত চানি ধৰে তেতিয়া তোমালৈ মনত পৰে। যেতিয়া কিনকিনীয়া বৰষুণ পৰে তেতিয়া তোমালৈ মনত পৰে। হ'ব তোমাৰ ছাতিটো মোৰ লগতে আছে, দি দিম কেলা। তুমি ইমান খং কৰিছা কিয়? তোমাৰ দুষ্টামি সহ্য কৰোঁতে কৰোঁতে মোৰ আধা চুলি সৰি গ'ল। তেতিয়াহ'লে তুমি আমাতকৈ বেছি দুষ্ট আছিলা নি? কিয় তেনেকৈ ক'লা? কাৰণ ককাৰ চুলি এডালো নাই, চব সৰি গ'ল। মোৰ সকলোতকৈ পচন্দৰ সময় এই ল'ৰাৰ গৰম বন্ধৰ সময়টো। কিয়? কাৰণ মোৰ ল'ৰা আৰু পত্নী মাকৰ ঘৰলৈ যায় আৰু ইফালে মোৰ কলনীৰ বিয়া হৈ যোৱা ছোৱালীবোৰো সিহঁতো মাকৰ ঘৰলৈ আহে।